জানো আজি কেইদিনমানৰ পৰা কি হৈছে একদম মাতটো ইমান বহি গৈছে গলা বেট কিয়া বহুত মাতটো বহি গৈছে ন মাতটো কেনেকুৱা শুনাই গৈছে মানে মই নিজে ভাবি আছোঁ কি কৰোঁ মানে এইকেইদিন খুব ঠাণ্ডা খাই আছোঁ ঠাণ্ডা দৈ খাইছোঁ কোল্ড ড্ৰিংকছ খাইছোঁ কিবা কিবি কালিৰ পৰা নাখাওঁ আৰু তাকে ভাবি আছোঁ গুড মৰ্ণিং বন্ধু বান্ধৱীসকল এতিয়া বাজিলে 7টা মই উঠি গা পা ধুই আহিলোঁ আজি দিনটো কি কৰোঁ ক'ত যাওঁ কি খাওঁ কি বনাওঁ আপোনালোকে চাই থাকিব এয়া আজি ব্ৰেকফাষ্ট বনালোঁ ব্ৰেকফাষ্টত আছে পৰাঠা মটৰ আলু পনীৰ চচ মেয়নেজ কেঁচা জলকীয়া পিঁয়াজ এতিয়া খাই লওঁ এয়া ব্ৰেকফাষ্ট কৰি উঠিলোঁ এতিয়া কাম বন কৰি আছোঁ বিচনা পাৰি আছোঁ কিবা কিবি কাম কৰি আছোঁ কাপোৰ উলিয়াইছোঁ ধুবলৈ তাৰপিছত আইনক লৈ তবলা ক্লাছত যাম গোটেই দিনটো মানে ছানডে বুলিও ৰেষ্ট নাই এয়া আইন আৰু মই গৈ আছোঁ তবলা ক্লাছত চাই থাকিব সেয়া আইন আৰু মই ঘৰ আহি পালোঁ চকু মেলিব পৰা নাই ইমান ৰ'দ আজি বহুত দিনৰ মূৰত ৰ'দ দিছে দেখিছেনে কেনেকুৱা ৰ'দ দিছে আৰু মোৰ ফুলবোৰ এপাক নেদেখালে বেয়াই লাগে নহয় এয়া চাওক মোৰ ফুল জেচমিন গোটেই বাৰীখনে এবাৰ দেখাই দিছোঁ আপোনালোকক চাওক কি আছে আৰু ৰ'দ ওলোৱাৰ কাৰণে আজি আচাৰবোৰ ৰ'দত দিছোঁ এয়া এতিয়া কাপোৰ কানি সলাই ল'লোঁ আইনক তবলা ক্লাছৰ পৰা লৈ আহি পেলাওঁ তাৰপাছত এতিয়া বনাম মই বেচনৰ লাডু চাই থাকিব কেনেকৈ বনাওঁ মই বেচনৰ লাডু এতিয়া মই খাই আছোঁ দহি পুৰবী দহি মিঠা দৈ এইটো চুইট এণ্ড কাৰ্ড টেষ্টি লাগিছে খাই আৰু ফ্ৰিজত থৈ দিছিলোঁ বহুত গৰম লাগিছে খাই লওঁ এতিয়া এইটো এতিয়া বনাম বেচন লাডু মই বেচন লৈছোঁ 500 গ্ৰাম এইখিনি এটা বাতি ঢালি লওঁ এয়া চাওক 500 গ্ৰাম বেচন আৰু মই ইয়াত এই কাপটোৰ জোখাৰে 1 কাপ ঘি লৈছোঁ এতিয়া মই ইয়াত ঘিখিনি ঢালি দিছোঁ পিছত লাগিলে আৰু অলপ ঘি দিব লাগিব আমি চাই লওঁ প্ৰথমতে ঘিখিনি গৰম হ'বলৈ দিওঁ অলপ সময় এইখিনি বেচন এতিয়া গৰম হোৱা ঘিখিনি দি এনেকৈ ভাজি লওঁ খুব সাৱধানে লৰাই থাকিব লাগিব যদি আমি নলৰাওঁ এইখিনি কি হ'ব লাগি ধৰিব গতিকে আমি এনেকৈ লৰাই থাকিব লাগিব আৰু মই যে কৈছোঁ আৰু অলপমান ঘি পিছত দিম এইখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে ভাজিয়ে থাকিব লাগিব আৰু ঘিখিনি পিছত দি মানে এনেকৈ শুকাই গ'লে আৰু অলপ ঘি দিব লাগিব আৰু অকণমান সময় ভাজি পেলাই চাই লওঁ যদি শুকাই যায় তেনেহ'লে মই ঘি ইয়াত আৰু অলপমান দি দিম ভালদৰে এনেকৈ এয়া বেচন ভাজি আছোঁ চাওক যিবিলাক গোটাবিলাক এনেকৈ ভাঙি দিব লাগিব গোটাখিনি এনেকৈ ভাঙি দিব লাগিব এতিয়া দেখিছোঁ অকণমান বেচনটো শুকান নিচিনা গতিকে মই ইয়াত আৰু এনেকুৱা চামুচ দি তো মানে এতিয়া গোটা হৈ গ'ল থৈ দিলোঁ যে এনেকুৱা চামুচ দি পেলাই 2 চামুচ বা 3 চামুচ ইয়াত মই ঘি দি দিম 2 বা 3 চামুচ এয়া কাটি লৈছোঁ কাজু বাদাম আৰু আলমণ্ড এতিয়া এইখিনি মই দি দিম ইয়াত আৰু অকণমান আৰু একদম অকণমান ইমানখিনিমান ইয়াত মই দি দিম ইলাইচি গুড়ি এতিয়া এইখিনি ভালদৰে এনেকৈ আৰু অলপ সময় লৰাই ল'ম এনেকৈ গোটেইখিনি মিক্স কৰি ল'ম ভালদৰে এয়া কাপেদি মই 1 কাপ ইয়াত গাখীৰ ঢালি দিছোঁ এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ এতিয়া এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিওঁ তাৰপাছত কি কৰোঁ চাই থাকিব এয়া 3 কাপ চেনি মই গুড়ি কৰি লৈছোঁ এতিয়া এইখিনি ঠাণ্ডা হৈ গ'ল এতিয়া মই ইয়াত মিক্স কৰি দিম
চেনিৰ লগত বেচনখিনি ভালদৰে এনেদৰে মিলাই লওঁ অলপ সময় মিলোৱাৰ পিছত লাড্ডু বনাব পাৰি চামুচেৰে মিলালে ভাল নহয় গতিকে হাতেৰে ভালদৰে মিক্স কৰি ল'ব লাগিব হাতেৰে মিলালেহে বেচন আৰু চেনিৰ মিশ্ৰণখিনি ভালদৰে একেলগ হ'ব চাই থাকক তাৰপিছত কি কৰি আছোঁ এয়াখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল এতিয়া মই ইয়াত আৰু অকণমান এইখিনি আৰু অকণমান ঘি ইয়াত দি দিছোঁ এইখিনি মিক্স কৰি ল'ম তাৰপাছত ভালদৰে হাতেৰেহে মিলাই ল'ব লাগে হাতেৰে মিলালে মিশ্ৰণখিনি ভালদৰে হয় এইখিনি ভালদৰে মিক্স কৰি ল'ম এয়া ধুনীয়াকৈ মিশ্ৰণখিনি হৈ গ'ল মিক্স হৈ গ'ল ধুনীয়াকৈ বেচন চেনি ঘি এতিয়া মই গোল আকৃতিত এনেদৰে লাডু বনাম কোনোবাই ডাঙৰকৈ বনাব খুজিলে ডাঙৰকৈ বনাব পাৰে কোনোবাই সৰুকৈ বনাব খুজিলে সৰুকৈ বনাব পাৰে বেছি ডাঙৰটোও ভাল নালাগিব গতিকে মিডিয়ামটোৱে বনাওঁ তাৰপাছত লাডু হ'লে দেখুৱাই আছোঁ এনেদৰে আমি বহুত সোৱাদৰ বেচনৰ লাডু বনাব পাৰোঁ এয়া মোৰ বেচনৰ লাডু ৰেডি হৈ গ'ল খাবলৈ বোলে বহুত সোৱাদ হৈছে আয়ানে খাই পেলাই মোক কৈ আছে মানে এয়া মই বনাই আছোঁ মাটন বনাম কিহৰ লগত জানে এয়া কোমোৰাৰ লগত আপোনালোকেও মাটন বনাই খাই চাবচোন কোমোৰাৰ লগত ধুনীয়া লাগে এতিয়া ভাত পানী খাই আজৰি হয় মই কৰি আছোঁ আৰ্ট ক্লাছ এয়া ফাৰহিদে আঁকি আছে এপল আৰু জীয়াই পঢ়িব আহিছে আছামিজ মোৰ ওচৰলৈ জীয়াই লিখি আছে আৰু তোমাৰ নামটো কি আছিল আৰিফ আৰিফে ট্ৰি বনাই আছে আৰু এইফালে ৰাইহানে বনাই আছে বাৰ্ড এয়া ৰাতিপুৱা আইনক লৈ গ'লোঁ তবলা ক্লাছ এতিয়া আকৌ আবেলি হ'ল এতিয়া আকৌ গৈ আছোঁ এতিয়া 5:15 হ'ল এতিয়া আমি গৈ আছোঁ ডান্স ক্লাছ আইনক লৈ আইনৰ ডান্স ক্লাছত আহোঁতে হ'ব 7টা নহ'বা ইয়াত আইনৰ ডান্স ক্লাছ আহি পাই গ'লোঁ চবেই প্ৰেক্টিছ কৰি আছে এইখন হ'ল আইনৰ ডান্স ক্লাছ ডান্স স্কুলৰ নাম হ'ল স্বৰ্গম কালচাৰেল একাডেমি মৰিগাঁও লাষ্ট পুলিচ পইণ্টৰ অপজিটত কোনোবাই এডমিশ্যন দিলে আহিব পাৰে ইয়াতে জাষ্ট আইনক লৈ ঘৰ আহি পাইছোঁ কিন্তু এতিয়াও মোৰ ৰেষ্ট ল'বলৈ সময় নাই গম পাইছানে এতিয়া চাব লাগিব মই এয়া চাওক কিমানখিনি কপি আছে এতিয়া মই চাব লাগিব কপি গতিকে এতিয়া অলপ ফ্ৰেছ হৈ লওঁ তাৰপিছত একাপ লাল চাহ খাম তাৰপিছত এই কপিখিনি চেক কৰিম তাৰপিছত আকৌ খোৱা বোৱা বনাব টাইম হৈয়ে যাব এতিয়া ভাবিলোঁ মোৰ আজি ভিডিঅ'টো ইমানতে ফিনিছ কৰোঁ গতিকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড প্লিজ প্ৰেছ দ্য বেল আইকন আৰু আজিলৈ ইমানতে সামৰোঁ বাই বাই সকলোৱে কুশলে থাকক